নমস্কাৰ, মই ডিম্পী বৰুৱা আৰু আজি আমি মন্দিৰলৈ যাব ওলাইছোঁ। এতিয়া আমি গোগামুখত আহি আছিলোঁ বাহঁতৰ ঘৰত। বাহঁতৰ ঘৰৰ পৰাই যাম আৰু গোগামুখৰ হনুমান মন্দিৰলৈ। ল'ৰাহঁতেও ভাল পায় তাত গৈ পিনি আৰু বা ছোৱালীজনীকো লৈ লৈছোঁ। আজি আমি এতিয়া মন্দিৰলৈ যাওঁ। মা ওলাইছে যাবলৈ লগত আমাৰ লগত আৰু আমি যোৱা আজি বিশেষ কাৰণ মন্দিৰলৈ যাবলৈ ইমান বিশেষ কাৰণ নাথাকে। মন্দিৰলৈ গ'লে মনটো ভাল লাগে, সেইটো কাৰণেতো যায় মানুহে। কিন্তু আজি মোৰ মানুহজনৰ জন্মদিন, মানে আমাৰ দেউতাকৰ আজি বাৰ্থডে, আৰু সেইটো কাৰণে আমি মানে আৰু কেক কটা কিবাকিবি এইবোৰ মোৰ মানুহজনে ভাল নাপায়। সেইটো কাৰণে ভাবিলোঁ মন্দিৰলৈকে যাওঁ। আমি মন্দিৰতে চাই পিনি এতিয়া যাবলৈ লৈছোঁ। মন্দিৰলৈ যাওঁ, সোমাই আমি অকণমান আশীৰ্বাদ লওঁ আমাৰ ঘৰখন মানে ভালদৰে চলি যাবলৈ, আগবাঢ়ি যাবলৈ। আৰু এতিয়া গৈ আমি সেৱা চেৱা কৰি লওঁ। আৰু আপোনালোকেও যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাইছে ন, তেনেহ'লে কিন্তু নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব দেই। আৰু এতিয়া চাই যাওকচোন। এয়া আমি ধূপ চাকি এতিয়া জ্বলাবলৈ বুলি আহিছোঁ। ধূপ চাকি তলত জ্বলোৱা হয়, এতিয়া আমি ওপৰলৈ আহিলোঁ। ওপৰত দেখিছে নহয়, ইহঁতৰ একদম হুলস্থুল আৰম্ভ হৈ গ'ল ন। ইয়াত মানে সৰু ল'ৰা ছোৱালী আহি ইমানেই ভাল পায় নহয়, আপোনালোকেও লৈ আহিব নিজৰ সৰু ল'ৰা ছোৱালী থাকিলে। সিহঁতি মানে খেলিবলৈ পায় বা যিবোৰ মানে আৰ্ট কৰি থোৱা আছে, যিবোৰ ছবি আছে, বহুত ভাল লাগে। আৰু পাৰবোৰ দেখিছে নহয়, একদম এয়া পোৱালি ধুনীয়া লাগিছে নহয় দেখিবলৈ। মানে এইটো বুজাব নোৱাৰি আৰু কেনেকুৱা এটা অনুভৱ হয়। ইহঁতি বহুত ভাল পায় আহি পিনি, সেইটো কাৰণে বেলেগ মন্দিৰলৈ নগৈ, যিহেতু হনুমান মন্দিৰটো ওচৰতে আছে, সেইটো কাৰণে হনুমান মন্দিৰলৈকে আজি আহিলোঁ। আৰু আমি এতিয়া সেৱা চেৱা কৰি আজৰি হ'লোঁ। এতিয়া আমি ঘৰলৈ ঘূৰি যাওঁ আৰু এতিয়া আহিছোঁ। আৰু আমি ঘৰ আহি পালোঁহি। এতিয়া মই ৰখিয়ে আছিলোঁ। আমাৰ মা আৰু ভণ্টি ঘৰৰ পৰা আহিছে আৰু আহি পিনি পাইছেহি। মানে মায়ে মাতিলে আৰু মানে শাহুমায়ে মাতিলে, আহিলে। আৰু এতিয়া হ'ল বজাৰ কৰিবলৈ অথনি নহ'ল, সেইটো কাৰণে দুয়োজনী মা লগ খাই বজাৰ কৰি আনিব গৈছে। আৰু আমি গোটেইখিনি লগ খাই ভাত এসাঁজৰ খাই ইমানতে আমি বিদায় ল'লোঁ। আজিলৈ আহিছোঁ।